মৰ্নিং আৰু মই মানে এতিয়া মৰ্নিঙতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া সময় হৈছে আপোনাৰ 6:10 আৰু ইমান বৰষুণ দি আছে চাওকচোন বাৰু। বৰষুণ দিলে মানে অৱস্থা কাঢ়ি লৈ যায় মোৰ। আৰু খোৱাৰ পৰা উঠাৰ পৰা মানে বৰষুণৰ পানী চকুতে গৈছে সময়। আৰু এতিয়া হৈছে এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকে প্লিজ বেয়া নাপাব ভিডিঅ'টো বনোৱাৰ কাৰণে। কাৰণ মই ক'ৰবাত গৈ পেলাই ভিডিঅ' দিব নোৱাৰোঁ। মোৰ লগত যিখিনি ঘটনা ঘটি থাকে মইতো সেইখিনিকে থাকিম ন। আৰু এইফালে পানী মানে পানীখিনি পাতি থোৱা আছে। আমাৰ যিহেতু মানে পানীটো অকণমান আইৰণ হয়, সেইটো কাৰণে আমি এইখিনি পানী মানে কাপোৰ ধোওঁ আৰু এইফালে কঁঠাল গুটিখিনি চাওকচোন। কালি মই সোমাবলৈ পাহৰিলোঁ। কালি কি হ'ল কি তিতা আছিলে, সেইটো কাৰণে মই নোসোমালোঁ। আৰু আজি দেখিছোঁ একদম গোটেই তিতি আছে বেছিকৈহে। চাব পাৰে আমাৰ ইয়াৰ পৰা পানী হৈছে চাব পাৰে। এইখিনি গোটেই পানী, বাচন ধোৱাই নাই মই। পানী এনেকৈ গ'লে ইয়াতো পানী এনেকুৱাই বৰষুণ পানী এটিং জমা হৈ গৈছে সেইফালে পানী এতিয়া মচিব লাগিব। আৰু এইফালে পানী আপোনালোকে এতিয়া কোনোবাই হাঁহিবও পাৰে, কিন্তু আপোনালোকে আমাৰ ঘৰৰ লেখীয়া মানুহৰ ঘৰত জন্ম ল'লে গম পাব। আৰু এইফালে গাইছ চাওকচোন গোটেই ওপৰৰ পৰা ক'লা পানীটো আহিছে। মোৰ ফোনতে পৰিছে পানীখিনি। টোপাল পৰিছে কেনেকৈ পাতিব চৰিয়া নাই। চৰিয়া চব চেচ হৈ গৈছে পাতি অ'ত ত'ত। আৰু আমাৰ গেছ টেবুলখন চাওকচোন গোটেই পানীয়ে ধুই পেলালে। দেখিছেনে বাৰু? এনেকৈ হ'লে বস্তু কিমান দিন লাষ্টিং কৰিব যদি এনেকুৱা কি কপাল। আৰু এইফালে গেছটো অৱস্থা নাই। গোটেই বৰষুণ আহিছে আৰু আমাৰ গৰুকেইটা নিছে এতিয়া একদম বৰষুণে গোটেই ধুই পেলাইছে। আৰু ৰাতি এইবোৰ কাম কৰে। এখন ঢাৰি বনাইছিলে, এখন সৰু ল'ৰা এটাৰ কাৰণে ঢাৰি বনাইছিলে। আৰু এইফালে এইবোৰ চালনী দেখাম মই আৰু কি বনাই। এইফালে এইবোৰ কাটি কামি কৰি থোৱা আছে। এইফালে দেউতাই বনোৱা ঢাৰি বিকিলে অলপমান আছে। আপোনালোকক মই এদিন ভালদৰে দেখাম বাৰু যদি চাব খোজে। আৰু গাইছ এইখিনি চালনীও দেউতাই বনোৱা হয়, বিকে আমাৰ। চাউল লোৱা চালনী আৰু কোলা চোলা চব বনায়। কাৰোবাক লাগিলে আপোনালোকে ল'ব পাৰিব। আৰু গাইছ মোৰ ভাত পানী খোৱা হৈ গ'ল। গা পা ধুই পেলাই আজৰি হ'লোঁ। আৰু এতিয়া বৰষুণো আহিছে অলপ। আৰু এতিয়া অলপ কাম আছে কি কাপোৰখিনি কালি ধুইছিলোঁ। আজি অকণমান ৰ'দত দি দিওঁ, নহ'লে নহ'ব যে, সেইটো কাৰণে। আৰু গাইছ আপোনালোকে চাগে ভাবিছে এই সদায় কিবা পানী পৰা ঘৰ আৰু কিবা কিবি এইবোৰ ভগা ঘৰ দেখাই ফুৰে। আৰু আচলতে সেইটো বুলি দেখাবলৈ মোৰো মন নাযায়। চবৰে ভাল ঘৰ এটা দেখাবলৈ মন যায়, ভাল ঘৰত থাকিবলৈ মন যায়, খাবলৈ ভালকৈ মন যায়, পিন্ধিবলৈ চব মন যায়। আৰু ভগৱানেতো চবকে সমানে দিয়া নাই নহয়। সেইটো কাৰণে যিমানখিনি পাইছোঁ তাতে সুখী আছোঁ। আৰু কি হৈছে মোৰ চেনেলটো ভিডিঅ' দিবলৈ একো কণ্টেণ্টেই বিচাৰি পোৱা নাই। আৰু মই এতিয়া নতুনকৈ ইউটিউবটো খুলিছোঁহে। আৰু ক'ৰবাত যাবলৈ তেনেকৈ হাতত পইচা পাতিও লাগিব, তেতিয়াহে যাব পাৰিম। আনিব লাগিব অলপ। কেনেকুৱাখন কৈছে অৱস্থা। আৰু এইফালে আমাৰ হাঁহকেইটা আছে, তাক কিবা এটা খাব দিব লাগে। ভাতখিনি দি দিওঁ খাবলৈ। খাবই তাহাঁতে বাৰু। কেঁচু নাই, বৰ দিগদাৰ আছে আৰু হাঁহ পোৱালিৰ কাৰণে। আৰু এইফালে আমাৰ এইটো চাওকচোন কোমোৰাটো ক'ত লাগিছে দেখিছেনে বাৰু? মই জুম কৰি দিছোঁ। এইটো কোমোৰা দেখিছেনে? তামোল গছৰ ওপৰত কোমোৰা লাগিছে। আৰু এইফালে এইকেইটা লাগিছে। আৰু এইটো আমাৰ চৰকাৰী লেট্ৰিন আছিলে, খালি আমি ইয়াতে ইউজ কৰা নাই। চাব পাৰে এইটো লেট্ৰিনৰ তলচৰ প্লাষ্টাৰ আমি এইখিনি নিজে কৰিছোঁ। এইফালে আমি ইউজ কৰা নাই ইয়াতে। এইফালে কিবা কিবি থোৱা আছে। এনেকুৱাই আৰু চৰকাৰে কিমান সগু দেখিছেনে বাৰু? এইফালে বস্তাহে থোৱা আছে। এইফালে আমাৰ বাৰীখনত চব বস্তু মৰি গ'ল এতিয়া। আৰু গোটেই পানী হৈ গ'ল। পানী জৰ্ণি পানী উঠি গ'ল, মৰি গ'ল। আপোনালোকক মই দেখাই আছোঁ কি দিন আহিলে। আৰু এইফালে চাওকচোন গোটেই ভাত কেৰেলাজোপা মৰি গ'ল দেখিছেনে বাৰু? কিমান লেৰেলি গৈছে কেনেকৈ। এইফালে মৰি গৈছে। আৰু
এইফালে এয়া চাওকচোন মৰি মৰি আহিছে আৰু গোটেইবোৰ মৰি গৈছে আৰু এইফালে ওপৰলৈ এজোপা কোমোৰাজোপা বাচি আছে আৰু এইবোৰ চব মানে তলখন মানে পানী হৈ গ'ল সেইটো কাৰণে মৰিলে। এইফালে মই পানীখিনি আপোনালোকক দেখাই দিছোঁ। মানে ইফালে চাওকচোন চব পাতখিনি কেনেকৈ লেৰেলি গৈছে। এইফালে পানী দেখিছেনে বাৰু? গোটেই তলখন মানে পানীয়ে। এতিয়া এইবোৰ বন কাৰণে ভালকৈ দেখা নাই আৰু এইফালে গোটেই পানী হৈ গ'ল আৰু আমাৰ হাঁহকেইটা ইয়াত আহি পেলাই খেলিছেহি যেনে সেইখিনি আৰু মৰিব আৰু ইফালৰ পৰা মৰি আহিছে। এনেকৈ বামত থকাবোৰ নাই মৰা, কিন্তু দত থকাখিনি মৰিছে। সেইখিনি মৰিব আৰু কি ক'ব আৰু এতিয়া পানী আৰু চব পানী আৰু একো বস্তু নাবাচা যেন পাইছোঁ। খালি ভাতকেৰেলা এটা লাগি আছে আৰু এইবোৰ চব ছিঙি নিব লাগিব আৰু এতিয়া কলি 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 ধেৰ পেলাইছে, কিন্তু উপায় নাই, চব মৰি গৈছে যে সেইটো কাৰণে পানী হ'লে ক'ত বস্তু থাকিব আৰু। ভালে চাওকচোন আমাৰ গোটেই হাঁহকেইটাই মানে খেলি আছে পানী পাইছেতো সিহঁতে এনেকৈ বাৰীত। আৰু এতিয়া মানে আপোনালোকৰ কাৰণে দেখালোঁ আৰু এইখিনি। ব'লা 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 চাপৰি চাপৰি আহিবলগীয়া হৈছে। এইকেইটা ভাত কেৰেলা লাগি আছে, নিব লাগিব আজি খাবলৈ। দুটা ধুনীয়া ধুনীয়া লাগি আছে আৰু ফটোটো খুব মানে বেয়া হৈছে। এতিয়া মানে খৈ নাই, খৈ ফালোঁ মই। আৰু মা নাই যে ঘৰত, সেইটো কাৰণে ময়ে খৰি ফালিবলগীয়া হৈছে আৰু কাৰণ দেউতা ঘৰত নাই, কামলৈ গৈছে, সেইটো কাৰণে ময়ে কৰিবলগীয়া হৈছে। মা থাকিলে এইবোৰ কাম মায়ে কৰে আৰু এতিয়াতো মা নাই যে সেইটো কাৰণে মই কৰিবলগীয়া হৈছে আৰু কাৰণ ভাতটোতো খাব লাগিবই, কাৰণ আমি জুইত বনাওঁ ভাত, সেইটো কাৰণে। আৰু গাঁৱলীয়া ছোৱালী কামত লাজ কৰি একো লাভ নাই ন, কাম কৰিবতো লাগিবই, কাম কৰি খাব লাগিবই। আৰু এইবোৰ কাম নকৰিলে, কাৰণ আমাৰ ল'ৰা নাই, আমি ছোৱালী সকলোখিনি কাম কৰিব লাগিব, কোনে কৰি দিব নহ'লে ন। আৰু অকণমান দেখাই দিছোঁ আৰু আপোনালোকক, আপোনালোকে আকৌ বেয়াকৈ নাভাবিব। ইফালে ভণ্টিয়ে পূৰা লৰাইছে মানে কেমেৰাটো, তাই মানে সৰু যে ধৰিবলৈ অকণমান দিগদাৰ হয়। আৰু গাইজ মোৰ মানে ভিডিঅ'বোৰ কি হৈছে, কেমেৰা কোৱালিটিটো বেয়া, আৰু যদিও বেয়া হয় আপোনালোকে ভিডিঅ'বোৰ চাব দেই। আৰুনো কি ক'ম আৰু, ইমান ধুনীয়া ধুনীয়া মানে কমেণ্ট কৰে, মোৰ কিবা ভাল লাগে মানে, বহুত ভাল লাগে। ইমান ভাল লাগে মই নিজে ক'ব নোৱাৰোঁ। আৰু এইফালে আমাৰ কঁঠাল গুটি ৰ'দত দিছোঁ, কিন্তু এতিয়া মানে ভাঙিছিলোঁ এইকেইটা শুকুৱাই নাই, মানে তিতা হৈ আছে, নুশুকালে কি এনেকৈ মানে গুচাবলৈ অকণমান দিগদাৰ হয়। আৰু আমাৰ ঘৰত বহুত কঁঠাল আছে, সেইটো কাৰণেতো এইবোৰ মানে মানুহবোৰকো দি দিওঁ আৰু কঁঠাল গুটিটো খাই কিন্তু বহুত ভাল লাগে ন। আপোনালোকৰ কাৰ কাৰ ভাল লাগে কমেণ্ট কৰিবচোন। কঁঠাল গুটি পুৰি পেলাই পঁইতা ভাতৰ লগত। আৰু এইফালে কঁঠালৰ মই চাউল দি থৈছোঁ, পিনে গোটেই মাখি পৰি আছে, আৰু ছাগলী আহিলে খাব আৰু গাইজ এতিয়া মানে সন্ধিয়া হৈছে আৰু অলপ অলপকৈ, আৰু আমাৰ ছাগলীবোৰ এটা এটাকৈ আহি আছে, বান্ধি আছোঁ। আৰু মোৰ মানে এতিয়া মানে কাম অলপ আছে কৰিবলৈ, খৰি চৰি সোমাবলৈ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক মই ভাল ভাল ভিডিঅ' দিব পৰা নাই, চেষ্টা কৰি আছোঁ, বাট পোৱা নাই। আৰু আপোনালোকে বেয়া নাপাব আৰু মোৰ ভিডিঅ'বোৰ চাব দেই। বাই বাই।